নমস্কাৰ বন্ধুসকল, ভালনে সকলোৰে? গাঁৱৰ মানুহ যিহেতু গাঁৱৰ পৰিৱেশবোৰ সদায় ভাল লাগে আৰু ভাল লগা পৰিৱেশবিলাক ভিডিঅ' কৰি ৰাখোঁ। আজি মই বন্ধু এজনৰ ঘৰলৈ গৈছিলোঁ আৰু তেওঁৰ ঘৰৰ পৰা নদীৰ কাষত তেওঁ খেতি কৰিছে। সেই খেতিলৈ মোক লগ ধৰিলে আৰু খেতি চাবৰ কাৰণে আহিলোঁ। প্ৰথমতে নাৱেৰে ইপাৰ হ'বলৈ নাৱত উঠিছোঁ। নাৱত উঠি পেলাই ইপাৰলৈ পামগৈ। এতিয়া নাৱত উঠিবলৈ ভয়ো লাগে, তেনেকৈ বৰকৈ নাৱত উঠা অভ্যাস নাই। নাৱৰ পৰা নামি পেলাই আহিলোঁ এপাৰলৈ। ইমান ধুনীয়া নদীৰ কাষত ফুলবোৰ ফুলি আছে, দেখি ভাল লাগিছে। চাওকচোন সকলোৱে, ইমান ধুনীয়া পৰিৱেশ। এয়া তেওঁ কৰা খেতি জেগাখিনি পাইছোঁহি। এইখিনি ৰঙালাও দি থৈছে, ৰঙালাওখিনি ফুলিছে বাৰু। এইখিনি আলুবোৰ গছ মৰিছে অলপ আৰু অলপ বাকী আছে আনিবলৈ। এইখিনি বন্ধাকবি। আজিকালি এনেকৈ সতেজ পাচলি খাবলৈ নাপাওঁৱেই। বজাৰততো বেছিভাগেই কীটনাশক দ্ৰব্যৰে ব্যৱহাৰ কৰা পাচলিখিনিয়ে আমি খাবলগীয়া হৈছে। এয়া আলু, এইখিনি ফ্ৰেঞ্চবিন, এতিয়া মই আলু এজোপা খান্দি চাম। এয়া এফালে গছখিনি অলপ মৰিছে, খান্দিব পৰা হৈছে আৰু এসপ্তাহমানৰ পিছত খান্দিব পৰা হ'ব। সেইখিনি খান্দিবলৈও মাতিছে, আহিলে ভিডিঅ' দেখুৱাম আপোনালোকক। এয়া কণ বিলাহী, পকি আছে বিলাহীবিলাক। বন্ধাকবিবোৰ এইবোৰ 1 কেজিৰ ভিতৰতহে হৈছে বাৰু, বহুত ডাঙৰ হোৱা নাই। এইখিনি দাংবডিখিনি লগা নাই, লাগিব আৰু। ফ্ৰেঞ্চবিন ছিঙিছে মোৰ কাৰণে। এজোপা জাতিলাওজোপা কলি পেলাইছে আৰু 10-15 দিনমানৰ পিছত আৰু ছিঙিব পৰা হ'ব। এইখিনি ফ্ৰেঞ্চবিনখিনি ইমান সতেজ হৈ আছে। গোবৰত হোৱা বস্তু সোৱাদেই বেলেগ।
এইখিনি মূলা গছৰ গুটি। এইখিনি সৰুতে খাইছিলোঁ বাৰু দেই, আজি বহুত বছৰ খাই পোৱা নাই। এইবাৰ মোক খাই চাবৰ কাৰণে তেওঁ ছিঙিছে। কেনেকুৱা পাইছে ভিডিঅ'টো চাই জনাব সকলোৱে। আৰু নদীৰ কাষৰ পৰিৱেশখিনি কিমান ধুনীয়া লাগে, চালে চাই থাকিবলৈ মন যায়। এইখিনি চাওকচোন, ফুলখিনি কিমান ধুনীয়াকৈ ফুলি আছে।